নমস্কাৰ বৰ্ণালীৰ বৰ্ণিল পৃষ্ঠালৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। পাঠ কৰিব লৈছোঁ নতুন প্ৰজন্মৰ প্ৰচুৰ প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিভাশালী লেখিকা ইংৰাজী সাহিত্যৰ শিক্ষয়িত্ৰী সন্মানীয়া প্ৰকৃতি নাজিৰৰ 2020 নৱেম্বৰ সংখ্যাৰ মানবিশিষ্ট আলোচনী গৰিয়সীত প্ৰকাশিত গল্প বৈভৱ। গৰিয়সী, প্ৰকাশ, নন্দিনী আদিকে ধৰি অসমৰ বিভিন্ন মানবিশিষ্ট আলোচনীত প্ৰকাশিত তেখেতৰ গল্পসমূহে পাঠকৰ লগতে সমালোচকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ গল্প বাংলা ভাষালৈও অনুদিত হৈছে। আহকচোন শুনো বৈভৱ। ঐ শুনচোন। আধালৈকে গাখীৰ থকা ষ্টীলৰ জাগটো জোকাৰি গৈ থকা ছোৱালীজনীৰ ৰ'ল। পিছলৈ ঘূৰি চোৱা তাইৰ মুখখনত জান নাজান হাঁহি এটা বিয়পি পৰিল। ওচৰৰে গুমটিখনৰ পৰা গোল্ডফ্লেক চিগাৰেটৰ পেকেট এটাৰ লগতে 10 টকীয়া চকলেট এটা কিনিলে বিভূতিয়ে। চকলেটটো তাইলৈ আগবঢ়াই দি বিভূতি তাইৰ লগে লগে গৈ থাকিল। সন্মুখৰ দুটা পদূলি পাৰ হৈ তৃতীয়টোৰে তাই সোমাব, চতুৰ্থটোৰে বিভূতি। হওঁতে যদিও পদূলি দুটা বেলেগ, ঘৰ দুটা কিন্তু লগালগি। দুয়ো ঘৰৰ মাজত অতি বেছি এফুট বহল এটা পানী ফুটা। শুনচোন। চিগাৰেটৰ এমুখ ধোঁৱা নাকে মুখে বাহিৰ কৰি বিভূতি ৰ'ল। ছোৱালীজনীও ৰ'ল। মাতটো ছোৱালীজনীৰ বাহিৰে আন কোনেও নুশুনাকৈ সৰু কৰি বিভূতিয়ে সুধিলে, কালি ৰাতি বাইদেৱে কান্দিছিল নেকি? অবাক হোৱাৰ দৰে ছোৱালীজনীয়ে বিভূতিলৈ চাই ৰ'ল। বিভূতিয়ে জানে ছোৱালীজনী বহুত গধূলিতে টোপনি যায়। আচলতে তাই অকলশৰীয়া মানুহজনীৰ বন কৰা ছোৱালী নে তেজৰ সম্পৰ্ক থকা কোনোবা সি নাজানে। অবিবাহিতা মানুহজনীক তাই বাইদেউ বুলি মতা সি শুনিছে। ৰাতিপুৱা দীঘল ঝাৰু এটা লৈ ছোৱালীজনীয়ে ঘৰটো আৰু চোতালখন সাৰে। তাৰপিছত ষ্টীলৰ জাগটো লৈ অলপ আঁতৰৰ নেপালী মানুহ ঘৰৰ পৰা গাখীৰ আনিবলৈ যায়। ছোৱালীজনী স্কুললৈ দুয়োজনী একেলগেই ওলায়। ছোৱালীজনী মেইন ৰাস্তাটোৰ পৰা পূবলৈ ফালৰি কাটি প্ৰাইমেৰী স্কুলখনলৈ যায়। মানুহজনী আধা কিলোমিটাৰ দূৰত থকা হাইস্কুলখনলৈ যায়গৈ। তাতে তেওঁ শিক্ষকতা কৰে বুলি বিভূতিয়ে শুনিছে। পুৱা গধূলি ৰন্ধা বঢ়া বোধ কৰোঁ মানুহজনীয়ে কৰে। গধূলি 9 মান বজাত মানুহজনীয়ে ছোৱালীজনীক জগাই থকা বিভূতিয়ে শুনে, উঠ মায়া উঠ, ভাত বাঢ়িলোঁ। বিভূতিলৈ থৰ লাগি চাই থকা ছোৱালীজনীয়ে কৈ উঠিল, অঁ বাইদেৱে কান্দে, সদায় কান্দে জানেনে? বিভূতিৰ মাজনিশা শুনা উচুপনিটোলৈ মনত পৰিল। তেতিয়ালৈ মায়া নিশ্চয় সাৰে থকা নাছিল। বিভূতিয়ে অশান্তি পাইছিল। সি সদায় ভনীয়েকৰ লগত শুৱে। ৰাতি মাঘত টোপনি যোৱাৰ পাছত ভনীয়েক আৰু সি ৰাতিপুৱা কৰিবলগা অভিযানবোৰৰ বিষয়ে ফুচফুচাই আলোচনা কৰে। মাইহাংহঁতৰ কলি কুকুৰজনীয়ে 3টা নুদুকা পোৱালি দিছে। তাৰে এটা সিহঁতে মনে মনে লৈ আনিব। খুজিলে মাইহাঙে নিদিয়ে। ভঁৰালৰ তলত মনে মনে পুহিব। মাকহঁতে গমেই নাপাব। আহোঁতে নিৰাহঁতৰ পকি থকা ৰহদৈজোপাৰ তলখন চাই আহিব লাগিব। ৰাতিপুৱা মাকহঁত নুঠোতেই কৰিবলগীয়া কামবোৰৰ পৰিকল্পনা কৰি টোপনিয়ে ভৰ নকৰা উত্তেজিত চকুবোৰ মেল খাই থাকিছিল। আজি ভনীয়েক তাৰ লগত নাই। মাকহঁতে ভনীয়েকক আছুতীয়া কোঠা এটাত খেৰৰ ওপৰত পৰা কাপোৰৰ বিচনা এখনত শুৱাইছে। মাকৰ সমবয়সীয়া চুবুৰীৰ তিৰোতা মানুহবোৰে পুৱাতেই আহি তাইক গা ধুৱালেহি। মাকে বিভূতিক ক'লে, তই আৰু তাইৰ লগত শুব নোৱাৰ, তাই ডাঙৰ হ'ল। বিভূতি আচৰিত হ'ল। ক্লাছ 5ত পঢ়া ভনীয়েক ডাঙৰ হ'ল যদি তাইতকৈ 2 শ্ৰেণী ওপৰত পঢ়া সি এতিয়াও কিয় সৰু ল'ৰা হৈ আছে? ৰাতি মাকে বায়েকৰ বিচনাত তাৰ বাবে গাৰু সজালে। বিভূতিৰ খং উঠিল। ভণ্টি কিয় ডাঙৰ হ'ল, বাইদেউ কিয় নহ'ল? মাকে
মাকে একেথৰে ওচৰতে বহি থকা বায়েকলৈ চাই ৰ'ল। বায়েকজনী ক্ষীণ, গাৰ ৰং নতুন চেউৰীজনীৰ মুখৰ দৰে আন্ধাৰ। গাভৰু হ'ব লাগিছিল বায়েক, হ'ল ভনীয়েক। সৰু মাতেৰে ভোৰ ভোৰাই থকা মাকে বিভূতিলৈ চাই টানকৈ ক'লে, আজিৰ পৰা তই এই লগত শুবি। কৈয়ে তেওঁ খৰ খোজেৰে কোঠাটোৰ পৰা ওলাই গ'ল। নতুন বিচনাত বিভূতিৰ অশান্তি লাগিছিল। বাৰে বাৰে তাৰ ভনীয়েকলৈ মনত পৰিছিল। টোপনি অহা নাছিল তাৰ। ৰাতি কিমান সময় হৈছিল জানো? হঠাতে সি শুনিছিল সেই অচুপনিৰ শব্দ। তাৰ পিঠিৰ ফালে পিঠি দি থকা বায়েকে অচুপিছিল। বিভূতি নিশ্চুপ হৈ পৰি ৰ'ল। মাকৰ কথাবোৰ তাৰ মনলৈ আহিল। গাভৰু হ'ব লাগিছিল বায়েক, কিন্তু ভনীয়েকহে হ'ল। ৰাতি দুপৰলৈ গাভৰু নোহোৱা ক্ষীণ অনুজ্জ্বল ছোৱালীজনীয়ে বিভূতিৰ গাৰ কাষত উচপি থাকিল। বিভূতিৰ কিঞ্চিত ইতস্তত খোজ বাৰাণ্ডাৰ শেষৰ ষ্টেপটোত ৰৈ গ'ল। দুৱাৰত নক কৰিবলগীয়া নহ'ল। ভিতৰৰ পৰা ভুমুকি মৰা মুখ এখন পিছ মুহূৰ্ততে অদৃশ্য হৈ গ'ল। বিভূতিয়ে স্পষ্টকৈ শুনিবলৈ পালে ড্ৰয়িং ৰুমৰ কাষৰ কোঠাটোত কাপোৰৰ খচপচনি। কোনোবাই যেন কাপোৰ সলাইছে। এখন্তেক পিছত সন্মুখৰ দুৱাৰখন খোল খালে। আহক, বহকহি। বিভূতিয়ে সন্মুখৰ মানুহজনীলৈ পোনপটীয়াকৈ চালে। বয়স কিমান হ'ব পাৰে? তাৰ সমান অথবা দুবছৰমান বেছি। যোৱা মাহত তাৰ বয়সে দুকুৰি চুলে। মানুহজনীয়ে তাৰ সন্মুখলৈ আহোঁতে ঘৰুৱা সাজযোৰ সলাই তাঁতত বোৱা জিকা ফুলৰ ৰঙৰ শাৰী এখন পিন্ধিছিল। এনে শাৰীবোৰ গাত লিপিত খাই লাগি নাথাকে। এনে সাজত শৰীৰৰ মঙহ আৰু সেই মঙহৰ কম বেছিয়ে সৃষ্টি কৰিব পৰা ভাঁজবোৰ ধৰিব নোৱাৰি। বিভূতিয়ে আগতেও মন কৰিছিল, মানুহজনীয়ে স্কুললৈ যাওঁতে সদায় এনে শাৰীয়েই পিন্ধে। সৰুফুটীয়া শৰীৰটোৰ পৰা আঁতৰি অৱয়ৱৰ এটা অস্পষ্ট বোৱা ইলিউশ্যন বৰ নিপুণতাৰে সৃষ্টি কৰে এনে সাজবোৰে। বিভূতিয়ে খৰধৰকৈ নিজৰ বিষয়ে অলপ ক'লে। নাতিদূৰৰ গ্ৰামীণ বিকাশ বেংকৰ শাখাটোলৈ বদলি হৈ আহিছে সি। 3 বছৰৰ মূৰে মূৰে চাকৰিটোৰ লগে লগে ৰাজ্যৰ গাঁৱে চহৰে সি ঘূৰি ফুৰে। মানুহজনীয়ে চাহ দুকাপ তৈয়াৰ কৰি আনিলে। বিভূতিৰ চাহৰ নিচা নাই, কিন্তু নাখাওঁ বুলি নক'লে। মানুহৰ লগত কথা পাতিবলৈ চাহতকৈ ডাঙৰ বাহানা আৰু কি আছে? মানুহজনী অৰ্থাৎ নন্দিনীৰ ঘৰ এই মফচলীয়া চহৰখনৰ পৰা কিছু আঁতৰৰ গাঁও এখনত। দেউতাক ঢুকোৱাৰ পিছত মাক দিল্লীত থকা ভায়েকৰ পৰিয়ালৰ লগত থাকিবলৈ গ'লগৈ। ভনীয়েকজনী একেবাৰে উজনিৰ তেলনগৰত থাকে। গিৰিয়েক তাৰে ডাঙৰ বিষয়া। মাক গুচি যোৱাৰ পিছত এই ঘৰটো ভাড়াত লৈ মানুহজনী গুচি আহিল। তেওঁ কাম কৰা স্কুলখনলৈ ইয়াৰ পৰা ওচৰ হয়। গাঁৱৰ ডাঙৰ ঘৰটো ভায়েক ভনীয়েকহঁতে বিক্ৰী কৰিবলৈ যো-জা কৰি আছে। বিভূতিয়ে মানুহজনীৰ হাত দুখনলৈ চালে। দীঘল, লাহি। দুখন হাতত দুডাল বালা, বোধ কৰোঁ সোণৰ। আঙুলিবোৰ নিষ্প্ৰাণ, নখবোৰ উকা। লাহে লাহে বিভূতিৰ চকু মানুহজনীৰ গাৰ ওপৰেৰে বগাই মুখত স্থিৰ হৈ ৰ'ল। মজলীয়া ৰঙৰ সৰু মুখখন, চকুৰ তলত উদাস আন্ধাৰ ছাঁ। চুলিবোৰ এসময়ত ডাঠ দীঘল আছিল নিশ্চয়, এতিয়া পাতল বেনি এডাল হৈ ওলমি আছে। লাহে লাহে এটা গভীৰ হতাশাই বিভূতিক মেৰিয়াই ধৰিলে। সি বৰ চেষ্টা কৰিছিল মানুহজনীৰ শৰীৰ, মুখ, চকু ক'ৰবাত কিছু সৌন্দৰ্য বিচাৰি পাবলৈ। এজনী জীয়া মানুহৰ তেজমঙহৰ আবেদন ক'ৰবাত নহয় ক'ৰবাত থাকিবই বুলি বৰ আশা কৰিছিল সি। সৌন্দৰ্য হেনো চাওঁতাৰ চকুত থাকে, মনত থাকে। বিভূতি নিজৰ ওপৰত ভীষণ অসন্তুষ্ট হৈ পৰিল, কিন্তু সি হাৰ মানিব নোখুজিলে। সি নিজক আৰু কিছু সুযোগ দিব খুজিলে। ক্ষীণ, উদাস, অচঞ্চল মানুহজনীৰ মুখলৈ চাই সি কৈ উঠিল, মই অকলে থাকোঁ, ওলাবচোন। আবেলি কেতিয়াবা একেলগে সৌ পদুম পুখুৰী পাৰৰ পাৰ্কখনত বহিমগৈ। বৰ ধুনীয়াকৈ বতাহ বলি থাকে তাত। কথাকেইষাৰ কৈ বিভূতি অলপ অপ্ৰস্তুত হৈ পৰিল। সি লৰালৰিকৈ
খোলা দুৱাৰখনৰ ফালে আগবাঢ়ি গ'ল। নন্দিনীয়ে একেধৰে সি যোৱাৰ ফালে চাই ৰ'ল। তাৰ কথাখিনি বোধগম্য হ'বলৈ যেন তেওঁৰ কিছু সময় লাগিল। হয়তো জীৱনত প্ৰথমবাৰৰ বাবে এজন পুৰুষে তেওঁক অকলশৰে লগ পাবলৈ বিচাৰিলে। বিভূতিয়ে মন কৰা হ'লে দেখিলেহেঁতেন কেনে এটা উজ্জ্বলতাই লাহে লাহে মানুহজনীৰ আশ্চৰ্যচকিত মুখখন পোহৰাই আনিছিল। সেয়া দেখি হয়তো বিভূতিৰ অসন্তুষ্ট বুকুখনত কিবা এটাই লৰচৰ কৰি উঠিলহেঁতেন। সৌন্দৰ্য থাকে প্ৰাপ্তিত। ক্ষণিকৰ প্ৰাপ্তিয়ে পোহৰাই তোলা ক্ষীণ মুখখনে নিশ্চয়কৈ বিভূতিক মুগ্ধ কৰিলেহেঁতেন। ভনীয়েকৰ বিয়াৰ যা যোগাৰত ব্যস্ত হ'বলৈ পাই বিভূতিৰ খং উঠিছিল। সি তেতিয়া বিশ্ববিদ্যালয়ৰ পঢ়া সামৰি চাকৰিৰ বাবে আবেদন কৰাত লাগিছিল। শৈশৱৰ খেলাৰ লগৰী ভনীয়েকজনীলৈ এটা অহৈতুক বিতৃষ্ণাই তাৰ মনত বাহ লৈছিল। ভনীয়েকৰ তেজগুৰা বৰণ, যৌৱনে আতুল তুল কৰা দেহ সৌষ্ঠৱে তাক কিঞ্চিত বিৰক্ত কৰিছিল। বিয়াৰ বাবে ঘৰত গোট খোৱা মাহী পেহীহঁত ৰূপহী কইনাজনীক লৈ ব্যস্ত হৈ পৰিছিল। নতুন গহনাৰ উজ্জ্বল ৰং, পাটৰ কাপোৰৰ খচমচনিৰে সলাজ সপ্ৰতিভ ভনীয়েকৰ ৰূপৰ পোহৰে চমৎকৃত কৰা মানুহবোৰৰ মাজত বিস্মৃত হৈ পৰি ৰৈছিল ঘৰৰ ডাঙৰ জীয়ৰী। শৰীৰতকৈ ডাঙৰ কপাহী চেলোৱাৰ কামিজেৰে পাতল দেহাটো ঢাকি থোৱা ভনীয়েকতকৈ বহু পাছত গাভৰু হোৱা বায়েকজনীৰ নিৰহ মুখখনে বিভূতিক অনবৰতে আমনি কৰি আছিল। মাক দেউতাকে বৰ ধুমধামকৈ আয়োজন কৰিছিল ঘৰখনৰ প্ৰথমখন বিয়া। হয়তো দৰাপক্ষৰ আড়ম্বৰ আৰু চাকচিক্যৰ প্ৰদৰ্শনে তেওঁলোকক সাঁচতীয়া ধন ভাঙি বিয়া পাতিবলৈ প্ৰৰোচিত কৰিছিল। বিয়াৰ আগদিনা দুভাগ নিশালৈকে ৰভাতলৰ সাজোন কাচোনত ব্যস্ত হৈ আছিল বিভূতি। কেওফালে দম হৈ আছিল সতেজ ফুলৰ থোপা, নীলা বগা বেলুন, ডাঠ সেউজীয়া খেজুৰ গছৰ পাত। পুৱালৈ সম্পূৰ্ণ হৈ উঠিবলগীয়া ৰভাতলখনক পৰিকল্পিত ৰূপ দিব লাগিব। ৰঙীন ফিটাৰ টোপোলাটো বিচাৰি খৰধৰকৈ ষ্ট'ৰ ৰুমলৈ খোজ ল'লে বিভূতিয়ে। ইতিমধ্যে বিয়াঘৰৰ প্ৰতিটো কোঠাতে মানুহবোৰ শুই পৰিছিল। বিচনা চোফাত শুবলৈ নোজোৰা মানুহবোৰে মজিয়াত বিচনা পাৰিছিল। পিছফালৰে মূৰে বাথৰুমৰ কাষত থকা ষ্ট'ৰ ৰুমটোৰ দুৱাৰ খুলিবলৈ লৈ বিভূতি ৰৈ গ'ল। কোঠাটোৰ এফালে চাউল, দাইল, ময়দাৰ বস্তাবোৰ দম হৈ আছিল। তাৰ মাজৰ পৰা বৰ সন্তৰ্পণে শব্দটো ভাহি আহিছিল। বিভূতিয়ে নেদেখাকৈয়ে গম পাইছিল বিয়া এখন যোগাৰেৰে পৰিপূৰ্ণ হৈ থকা অপৰিষ্কাৰ কোঠাটোৰ এচুকত কুচি মুচি বহি এলাগী অশুৱনি ছোৱালী এজনীয়ে উচুপি আছিল। এটা বুকু ভঙা কান্দোন যিমান সন্তৰ্পণ, যিমান নিঃশব্দ হোৱা সম্ভৱ, ঠিক সিমান পৰিমাণৰ হৈয়ে শব্দটো দুৱাৰৰ কাষলৈ আহিছিল। ৰাতিটোৰ বাকী থকা সময়খিনি বিভূতিয়ে বাৰান্দাত চকী এখন পাৰি বহি থাকিল। আগফালৰ ৰভাতলত কাম কৰি থকা কোনোবা এটাই আহি যাতে ষ্ট'ৰ ৰুমৰ দুৱাৰখন খুলি নিদিয়ে তালৈ সি বৰ সাৱধানে লক্ষ্য কৰি থাকিল। আহিছিল বায়েকলৈও বিয়াৰ প্ৰস্তাৱ। দুই এযোৰা মানুহ ঘৰলৈও আহিছিল। সেই মানুহবোৰ আহি যোৱাৰ পিছত কম কথা কোৱা ছোৱালীজনী নিমাত হৈ পৰিছিল। বিভূতিৰ কেতিয়াবা মাক বাপেকলৈ, কেতিয়াবা বায়েকলৈ খং উঠিছিল। তাই কিয় পঢ়া শুনা ভালকৈ নকৰিলে? কিয় পৃথিৱীত সবল হৈ খোজ দিয়াৰ অৰ্হতা নগোটালে? কিয় তাইৰ পিতৃ মাতৃয়ে তাইক আত্মসন্মান নিশিকালে? ঘৰুৱা কাম বনৰ বাহিৰে একো কৰিব নজনা ছোৱালীজনীৰ অপদাৰ্থতাৰ আঁৰত থকা মানুহৰ স্বাৰ্থপৰতাই বিভূতিক তিক্ত কৰিছিল। ঘৰে বাহিৰে পোৱা অৱহেলা অনাদৰে ছোৱালীজনীৰ চাৰিওফালে ডাঠ বেৰ এখন সাজিছিল। তাই বাহিৰৰ পোহৰলৈ ভয় কৰি সেই বেৰৰ ঠেক আবেষ্টনীত সোমাই থাকি শান্তি পাইছিল। ঘৰৰ আন মানুহবোৰে বৰ সহজে মানি লোৱা কথাবোৰে অশান্ত কাঁইট এডাল হৈ বিভূতিক অহৰ্নিশে বিন্ধি থাকিছিল। সেয়ে অন্ধ বিদ্যালয়ৰ সুদৰ্শন শিক্ষকজনৰ প্ৰস্তাৱটোৱে বিভূতিক আহ্লাদিত কৰিছিল। কি সুঠাম সুন্দৰ জন্মান্ধ মানুহজন! দিব্যকান্তিৰ ডেকাজনৰ আন্ধাৰ জগতৰ সংগী হ'বলৈ কোনো ছোৱালী ৰাজি হোৱা নাছিল। তেওঁক হাতত ধৰি চহৰৰ অন্ধ বিদ্যালয়লৈ অনা নিয়া কৰা মাকজনী বুঢ়ী হৈছিল। বিভূতিৰ বন্ধু এজনে সসংকোচে এদিন কৈছিল, বুঢ়ী মাকজনীৰ ঠাইত তাৰ বায়েকে যদি মানুহজনক
যতন লোৱাৰ দায়িত্ব লয়। বিভূতিৰ মাক দেউতাকে গুৰ গুৰাই উঠিছিল। অশুৱনি হ'ল বুলি অন্ধ মানুহ এজনলৈ ছোৱালী দিব পাৰিনে? ভনীয়েকে ফোন কৰি ইহ কৰিলে। বিভূতিয়ে মানুহজনক এদিন ঘৰলৈ লৈ আনি বায়েকৰ লগ লগাই দিলে। অন্ধ মানুহজনৰ বোধ কৰোঁ স্পৰ্শৰে কথা পতাৰ অভ্যাস আছিল। তেওঁ অকলশৰীয়া কোঠাটোত ওচৰতে বহি থকা ছোৱালীজনীৰ ফালে হাত এখন বাৰে বাৰে আগবঢ়াই দিছিল। কাষৰ কোঠাটোৰ পৰা বিভূতিয়ে দেখিছিল বায়েকৰ মুখখন হঠাতে উজ্জ্বল হৈ উঠিছিল। তাইৰ কপালত বিন্দু বিন্দু হৈ পৰিছিল আনন্দ উত্তেজনাৰ টোপাল। বিভূতিয়ে দূৰৰ পৰাই অনুভৱ কৰিছিল তাইৰ চকিত শৰীৰটোৰ কঁপনি। তাৰপিছত ঘৰৰ কাৰো লগত একো আলোচনা নকৰাকৈয়ে সি বিয়াৰ আয়োজন কৰিছিল। সুঠাম মানুহজনৰ বাওঁহাতখন সাৱটি অন্ধ বিদ্যালয়লৈ অহা যোৱা কৰা হাঁহিমুখীয়া বোৱাৰী এজনীৰ ছবি তাৰ চকুত নাচি আছিল। এদিন মানুহজনৰ পেহীয়েক এজনী সপৰিয়ালে কইনা চাবলৈ আহিল। প্ৰথমবাৰৰ বাবে বায়েকে হাঁহি মুখেৰে চঞ্চল খোজেৰে আলহী আপ্যায়ন কৰা বিভূতিয়ে দেখিছিল। সেই মানুহবোৰ ঘৰলৈ আহি যোৱাৰে পৰা কথাবোৰ বেলেগ হৈ পৰিল। বিয়াৰ দিন বাৰ ল'বলৈ আহিবলগীয়া মানুহবোৰ নাহিল। বিভূতি অন্ধ মানুহজনৰ ঘৰ ওলালগৈ। মানুহজনে বৰ স্বাভাৱিক মাতেৰে ক'লে তেওঁৰ মাকে যি কৰিবলৈ কয় তেওঁ তাকেই কৰিব। মাক স্পষ্টবাদী মানুহ। মাতটো অকণো সৰু নকৰাকৈয়ে বিভূতিৰ মুখলৈ চাই তেওঁ ক'লে, ছোৱালীজনী বৰ বেছি অশুৱনি। দৰাৰহে দৃষ্টি নাই, তেওঁৰ আছে। মিতিৰ কুটুমৰ মানুহবোৰৰ আছে। সেইজনী ছোৱালী কন্দৰ্প যেন ডেকাটোৰ কাষত কেনে কুৎচিত লাগিব। তেনেহ'লে আপোনালোকে ইমানখিনি আগবাঢ়িছিল কিয়? তাইক প্ৰথম দেখি প্ৰত্যাখ্যান নকৰিলে কিয়? বিভূতিৰ গৰ্জন শুনি চুবুৰীয়া মানুহ ঘৰৰ খিৰিকী খোল খাইছিল। সেইদিনা ৰাতি ঘৰৰ সকলো শোৱাৰ পিছত বিভূতিয়ে বায়েকৰ কোঠাৰ বেৰত কাণ পাতি ৰৈছিল। বৰ সন্তপৰ্ণ, বৰ নিঃশব্দ এটা চেপা অচুপনি শুনিবলৈ সি বাট চাই আছিল। ৰাতি গভীৰ হৈ আহিছিল, কিন্তু তেনে একো শব্দ সি শুনিবলৈ নাপালে। শেষ নিশালৈ বায়েকৰ কান্দোন শুনিবলৈ বাট চাই থকা বিভূতিৰ চকু দুটা ৰঙা পৰি উখহি উঠিল। তাৰ কিছুদিনৰ পিছতে অন্ধ ডেকাজনৰ পেহীয়েকৰ পচন্দৰ এজনী বিধৱা তিৰোতাৰ লগত তেওঁৰ বিয়াৰ খবৰ বিভূতিয়ে শুনিছিল। গধূলি বৰ কোমলকৈ বৰষুণ পৰিছিল। বিভূতিৰ পেগ এটা ল'বলৈ মন গৈছিল। নতুন ঠাইখনলৈ অহাৰে পৰা সি মদ মুখত দিয়া নাছিল, চিগাৰেটো কমাইছিল। আচলতে সি এটা নতুন নিচা লগাবলৈ চেষ্টা কৰিছিল। পুৰণি নিচাবোৰ কমালেহে নতুন নিচাৰ চুক বাঢ়িব বুলি তাৰ ধাৰণা হৈছিল। সি পঢ়ি থকা কিতাপখন আঁতৰাই থৈ কাষৰ ঘৰটোৰ বাৰান্দাত উঠিলগৈ। টিভি চাই থকা মায়াৰ কাষৰ পৰা উঠি আহি নন্দিনী বাৰান্দাত বহিলহি। বাৰান্দাৰ লাইটটো জ্বলোৱা হোৱা নাছিল। ভিতৰৰ পৰা অহা পোহৰে কৰি থোৱা ছয়াময়া পৰিৱেশত নন্দিনীৰ মুখখন বৰ কোমল যেন লাগিছিল। হঠাতে বিভূতিৰ ভাৱ হ'ল পৃথিৱীখনত উজ্জ্বল পোহৰবোৰ নথকা হ'লেই ভাল আছিল। তেতিয়া সকলো মানুহেই সুন্দৰ হ'লহেঁতেন। সি চকীখন নন্দিনীৰ কাষ চপাই বহিলে। তাই বিশেষ ভ্ৰূক্ষেপ কৰা যেন নালাগিল। তাই একেথৰে বাহিৰৰ বৰষুণ জাকলৈ চাই আছিল। দৃষ্টি নঘৰুৱাকৈয়ে তাই কৈ উঠিল, মই দেখিবলৈ বৰ কুৎসিত নহয়নে? বিভূতি উচপ খাই উঠিল। এই মুহূৰ্তত সি এইটো প্ৰশ্ন শুনিবলৈ প্ৰস্তুত নাছিল। বুজা হোৱাৰে পৰা জানিছিলোঁ মই যে দেখিবলৈ বৰ বেয়া। মা দেউতাই কৈছিল, মাহী পেহীহঁতে কৈছিল, লগৰ ছোৱালীয়ে কৈছিল। সৰুতে মোৰ কাপোৰৰ কিছুমান নিৰ্দিষ্ট বৰণ মায়ে নিৰ্বাচন কৰি দিছিল। পাতল সেউজীয়া, পাতল গুলপীয়া, পাতল হালধীয়া। মোৰ ভনীজনীৰ বাবে উজ্জ্বল ৰঙৰ পোচাকবোৰ অনা হৈছিল। সেই পোচাকবোৰেৰে তাইক কিমান যে ধুনীয়া লাগিছিল। নন্দিনীৰ মাতটো উচ্ছ্বসিত হৈ উঠিল। উজ্জ্বল পোচাকেৰে জিলিকি থকা সুন্দৰ ছোৱালী এজনীৰ ছবি এখন বিভূতিৰ চকুত ভাহি উঠিল। ছবিখন তাৰ চিনাকি। তাৰ মুখখন হঠাতে কঠিন হৈ পৰিল। সৰুতে সামাজিক অনুষ্ঠানবোৰৰ পৰা মোক আঁতৰাই ৰখা হৈছিল। পিছত সেইটো মোৰ অভ্যাসত পৰিণত হ'ল। নিজৰ লগত নিজৰ মাজতে জীয়াই থাকোঁ মই। মানুহে নাপাতিলে নোহোৱা কথাকেইটাহে মোৰ লগত পাতে। মোৰ সহকৰ্মীবোৰেও কয়, মোক এবাৰ চালে দ্বিতীয়বাৰ চাব নোৱাৰি। স্কুলৰ ছাত্ৰীবোৰেও ক্লাছৰ বাহিৰত মোৰ লগত
সম্পৰ্ক নাৰাখে। নন্দিনীৰ মাতটো বৰ নিৰ্লিপ্ত আছিল। হঠাতে তাই বিভূতিৰ ফালে মুখ ঘূৰালে। মই জানো আপুনি বহুত চেষ্টা কৰিছে, কিন্তু অসুন্দৰক ভাল পোৱা নাযায়। কুৎচিততাক এৰাই চলা হয়। খুব বেছি আপুনি পুতৌ কৰিব পাৰিব, কিন্তু সহানুভূতিতকৈ ঘৃণা বেছি সহনীয়। এইবাৰ নন্দিনীৰ মাতটোত আৱেগ আছিল, এটা কঁপনি আছিল। বিভূতিয়ে বাহিৰৰ ক্ৰমান্বয়ে কমি অহা বৰষুণ জাকলৈ চাই ৰৈছিল। পদুম পুখুৰীৰ পাৰৰ পাৰ্কখনলৈ বহুদিনৰ মূৰত আজি বিভূতি অকলে আহিছে। ভবাৰ দৰে নন্দিনীক পাৰ্কখনলৈ এতিয়াও লৈ অহা হোৱা নাই। কেইবাবাৰো সি তাইক লগ ধৰিছে। বন্ধৰ আবেলি বাৰাণ্ডাত বহি মায়াই যোগান দিয়া কফিত চুমুক দিওঁতে অথবা সন্ধিয়া বজাৰৰ মোনালৈ একেলগে ঘৰমুৱা হওঁতে কেইবাবাৰো বিভূতিয়ে কৈছিল, এদিন পদুম পুখুৰীৰ পাৰলৈ ওলাবচোন, তেনে পৰিৱেশত কিছুমান কথা ভালকৈ পাতিব পাৰি। নন্দিনীয়ে প্ৰতিবাৰেই পাতল হাঁহিৰে মূৰ জোকাৰে। মাথো এদিন তাই আৱেগিক হৈ পৰা সেই বৰসন্মুখৰ গধূলিটোত তাই কৈছিল, পদুম পুখুৰীত ফুলি থকা চালে চকুৰোৱা ফুলবোৰ মই চাব নোৱাৰোঁ। তাৰ পাৰত বহি থকা সুন্দৰ মানুহবোৰ, প্ৰেমিক প্ৰেমিকাবোৰক মই সহ্য কৰিব নোৱাৰোঁ। অশুৱনি মুখখনে মোৰ মনটো কেনে বেয়া কৰি পেলালে। নন্দিনীৰ শেষৰ কথাষাৰ অস্পষ্ট শুনা গৈছিল। সৌন্দৰ্যৰ সংজ্ঞানো কি? কোনে আমাৰ মগজুৰ চেতনাত সুন্দৰতাৰ ব্যাখ্যা সুমুৱাই দিয়ে? শৰীৰৰ কিছুমান বিশেষ ৰং, দেহৰ কিছুমান বিশেষ উঠা নমা ভাঁজ, চুলিৰ নিৰ্দিষ্ট পৰিমাণ, দৈৰ্ঘ্য, বৈশিষ্ট্য সুন্দৰ বুলি কেনেকৈ পৰিচিত হয়? বিভূতিয়ে সন্মুখৰ গুলপীয়া পদুম ফুলেৰে ভৰি থকা পুখুৰীটোলৈ চাই ৰ'ল। বিশাল পুখুৰীটোৰ কেওফালে বৰ পৰিকল্পিতভাৱে পাৰ্কখন সজা হৈছে। বছৰৰ এইটো সময়ত গুলপীয়া অসংখ্য পদুমেৰে ঠাহ খাই থকা পুখুৰীটোৰ সৌন্দৰ্যই পাৰ্কখনক জনবহুল কৰি তোলে। কেওকাষৰ বেঞ্চবোৰত ঘনিষ্ঠ হৈ বহা প্ৰেমিক প্ৰেমিকা শিশু সন্তানৰ হাতত ধৰি ঢপলিয়াই ফুৰা সতেজ মাক বাপেকবোৰক এৰি বিভূতি পুখুৰীটোৰ মাজেৰে যোৱা ধেনুবিৰীয়া দলংখনত উঠিলগৈ। সি একেথৰে হালি জালি থকা পদুম ফুলবোৰলৈ চাই ৰ'ল। কিয় পদুম অথবা গোলাপৰ গঠন, ৰং, সুবাস সুন্দৰ। সি দূৰৰ ৰেলিঙৰ বাহিৰত চকমকাই ফুলি থকা ধপাত তিতা ফুলবোৰলৈ মূৰ দাঙি চালে। একেই আশাৰে, একেই হেঁপাহেৰে বাটৰ কাষত ফুলি ৰোৱা বনৰীয়া ফুলৰ গুলপীয়া ৰং, আকাৰ কিয় অপ্ৰিয় হয়? মগজুৰ হৃদয়ৰ কি বিমূৰ তাৰণাই সিবোৰক অৱহেলা কৰিবলৈ শিকায়। বিভূতিয়ে আগতে কেতিয়াও নেদেখাৰ দৰে পদুম ফুলবোৰলৈ একেথৰে চায়েই থাকিল। আটাইবোৰ ফুল একে, পানীত উপঙি আছে বহল সেউজীয়া পাত, পাতৰ ওপৰত মেল খাই ৰোৱা পদুমৰ পাহি, ক্ৰমাৎ গম্বুজৰ দৰে জোঙা হৈ বাঢ়ি যোৱা কলি, পাতলৰ পৰা গাঢ় হৈ গোটেই শৰীৰত মিলি পৰা গুলপীয়া ৰং, প্ৰতিপাহ ফুলেৰে বগাই গ'ল বিভূতিৰ চকু। যেন সিহঁতৰ কি অদ্ভুত সুন্দৰতাই অতবোৰ মানুহক যুগ যুগ ধৰি আপ্লুত কৰি ৰাখিছে তাৰ জানিবৰ মন গ'ল। হঠাতে তাৰ কিবা এটা বিসদৃশ যেন লাগিল, কিবা এটা যেন মিলা নাই। সি চকু দুটাত জোৰ দি পুখুৰীৰ মাজৰ নিৰ্দিষ্ট এডোখৰলৈ তকৈ চাই ৰ'ল। হয়, একে শৰীৰ, একে আকৃতি, একে সুবাসেৰে সৌন্দৰ্যৰ পোহাৰ মেলা হাজাৰ পদুমৰ মাজত এপাহ বেলেগ ফুল। বিভূতিয়ে তন্ময়তাৰে চাই ৰ'ল পাতলৰ পৰা ক্ৰমান্বয়ে ডাঠ হৈ গোটেই ফুলপাহত বিয়পি পৰা বেঙুনীয়া আভা। তাৰ পাত, গাৰ গঠন, ৰং পদুমতকৈ কিমান বেলেগ। অথচ কি সাহসেৰে, কিমান হেঁপাহৰে সেই ফুলে বিলাইছে তাৰ নিজৰ সৌন্দৰ্য। বিভূতিয়ে বৰ মৰমেৰে মেটেকা ফুলপাহলৈ চাই ৰ'ল। তাৰ মুখত বহুদিনৰ মূৰত বৰ মিঠা হাঁহি এটা বিয়পি পৰিল। মানুহে মোহনীয় বুলি ভাবি প্ৰিয় কৰি লোৱা বস্তুবোৰেই সম্পদ নহয়। মানুহৰ বিচাৰ চিৰন্তন হ'ব নোৱাৰে। সেই বিচাৰে ঢুকি নোপোৱাকৈ কত ঐশ্বৰ্য ৰৈ যায়। এয়া বুজাৰ সুযোগ বিভূতিৰ বায়েকে নেপালে। গোটেই ৰাতি বায়েকৰ উচুপনি শুনিবলৈ উজাগৰে থকা বিভূতিয়ে ৰঙা পৰি উখহি যোৱা চকুৰ পানী মচি মচি বিচনাত পৰিছিল। কেতিয়া গভীৰ টোপনিয়ে হেঁচা মাৰি ধৰিছিল সি গমেই নাপালে।
ৰাতিপুৱা তাৰ দুৱাৰত পৰা উদ্দাম শব্দত কষ্টেৰে সি চকু মেলিছিল। ওচৰ চুবুৰীয়া মানুহৰ ভিৰ ঠেলি বায়েকৰ কোঠা পাইছিলগৈ বিভূতি। চিলিং ফেনখনত ওলমি আছিল এটা শৰীৰ, এটা পাতল ক্ষীণ নিথৰ শৰীৰ। তাৰ কিছুদিনৰ পিছতে বিভূতিয়ে ঘৰ এৰিছিল। মেটেকা ফুলপাহৰ অপাৰ সৌন্দৰ্যই বিভূতিৰ একাগ্ৰতাক অনেক সময় ধৰি ৰাখিলে। নন্দিনীক আনি ফুলপাহ দেখুৱাব লাগিব। কিছুমান কাহিনীৰ আৰম্ভণি একে নহয়, তাৰ যাত্ৰা গতিও একে হয়, কিন্তু সামৰণি বৰ বেলেগ হৈ কাহিনী দুটা পৃথক কাহিনীৰ মৰ্যাদা দিয়ে। ধন্যবাদ।